যিদৰে আই বোপাইৰ সমান কোনো হ'ব নোৱাৰে, সেইদৰে ককা আইতাৰ সমান জানো কোনোবা হ'ব পাৰে? নিজৰ ককা আইতাক হেৰুৱাৰ পৰা এই ককা আইতাৰ প্ৰতি মোহটো যেন বেছিকৈ বাঢ়িছে। আজি আকৌ মৰমৰ মাহী আইতাৰ মৰম বুটলিলোগৈ। খাই দিয়ক মোক বনগাঁৱত মই ল'ম তাইকো খাই দিয়কচোন এটা আকৌ মোক এটা এয়া আকৌ আমাৰ দেউতাৰ মাহীয়েকৰ ঘৰ, মানে মোৰ মাহী আইতা। ইয়ালৈ হেনো মই সৰুতে এবাৰ আহিছিলোঁ, অৱশ্যে একোৱেই মনত নাই এতিয়া। দেউতাৰ মুখত শুনি আহিছোঁ মাহী আইতাৰ মৰমবোৰৰ কথা। তেখেতৰ সমান মৰমীয়াল মানুহ হেনো খুব কমেই পোৱা যায়। চাওকচোন, আচাৰ বনাবলৈ আইতাই আমলখি, জলফাই সকলো শুকুৱাই থৈছে ধুনীয়াকৈ। আইতাৰ ঘৰত দুজনীকৈ পেহী আছে, কিন্তু আমি যাওঁতে কোনোৱেই নাছিল। সেয়ে নিজেই চাহ বনাই খাই আহিলোঁ আৰু আইতাকো খুৱাই আহিলোঁ। আম লাগে নেকি?